বন্ধুসকল এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লগা আছিল এটো কোনো ধেমালি ভিডিঅ' নহয় বৰ্তমান সময়ত কেইজনমান মানুহৰ যথেষ্ট উৎপাত বৃদ্ধি হৈ গৈছে কিন্তু তাৰ মাজতে আমি আজি আকৌ দেখিবলৈ পালো এটা জঘন্য কাণ্ড এজন মুছলমান ব্যক্তিয়ে কি কৰিছে যে কেইটামান টকাৰ নোট লৈছে পইচা লৈছে তেওঁ নাকৰ হেগুন মোহাৰিছে আৰু মোহাৰি এটা ভিডিঅ' বনাই টিকটকত এৰি দিছে সেই টিকটকৰ ভিডিঅ'টো বৰ্তমান সময়ত যথেষ্ট ভাইৰেল তেখেতে মজাক বনাইছে মানে সকলোৰে আৰু তেখেতে কৈছে যে কৰোনা তেওঁলোকৰ আল্লাই পঠাই দিছে তললৈ আৰু গতিকে কৰোনা যাবই অৰ্থাৎ তেওঁৰ গাটো কৰোনা আছে গতিকে তেখেতে টকাৰে যিখিনি টকাৰে তেখেতে নাক মোহাৰিছে সেই টকাখিনি কোনে চিনি পায় ক'ৰ টকা হয় তেখেতে মাৰ্কেটত এৰি দিব আৰু তাৰ পাছত সেই টকাখিনি চবৰে হাতে হাতে গুচি যাব আৰু তেনেকৈ কৰোনা বিয়পি যাব আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই লওক कोरोना जैसी बीमारी का कोई इलाज नहीं है क्योंकि ये बीमारी नहीं है अल्लाह का अज़ाब है आप लोगों के लिए বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই হিন্দু মুছলিমৰ মাজত সংঘাত খানিব বিচৰা নাই সকলোখিনি মুছলিমক বা সকলোখিনি হিন্দুকে মই ভাল বেয়া বুলি সমালোচনা আজিলৈকে কৰা নাই আৰু নকৰোঁ কিন্তু এনেকুৱা সময়ত আচলতে এই ব্যক্তিজনে এই মুছলমান ব্যক্তিজনে এনেকুৱা এটা ভিডিঅ' বনাই কিয় নিজৰ ধৰ্মটোৰ সৈতে নিজকো লজ্জিত কৰালে আচলতে এনেকুৱা ধৰণৰ ব্যক্তিৰ কাৰণে বৰ্তমান সময়ৰ সমাজখন যথেষ্ট তললৈ গৈ আছে তেখেতৰ কি প্ৰয়োজন আছিলে টকাৰখিনিয়ে তেখেতৰ সেই নাকৰ হেগুন মোহাৰি মাৰ্কেটত এৰি দিয়া এনেকুৱা ধৰণৰ ভিডিঅ' তেখেতে বনায় ৰাইজৰ মাজলৈ আগবঢ়াবলৈ কিন্তু যথেষ্ট সৌভাগ্যজনক আৰু যথেষ্ট ভাল খবৰ এইটোৱে যে এই ব্যক্তিজন বৰ্তমান আৰক্ষীৰ কবলত সোমালে তেখেতক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰি তেখেত বৰ্তমান আৰক্ষীৰ জিম্মাত থাকিবলগীয়া অৱস্থা আহি পৰিছে গতিকে এটা কথাই মই ক'ব বিচাৰিছোঁ যে এই ধৰণৰ লোকসকলে বৰ্তমান পৰিৱেশটোক যথেষ্ট বেয়া কৰিব চেষ্টা কৰিছে আৰু মই সেই মুছলমান লোকজনক এটা কথাই ক'ব বিচাৰোঁ যে যদি আপোনাক মই কেতিয়াবা মোৰ ঘৰৰ কাষত লগ পাওঁ চালা গছকি গৰুৰ পেটু উলিয়াই দিম বাৰু যিকিনা বন্ধুসকল এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে কাৰণ আমাৰ দেশৰ কথা আছে আমাৰ ভৱিষ্যতৰ কথা আছে এনেকুৱা ধৰণৰ মানুহবোৰৰ পৰা যাতে আমি বাচি থাকিব পাৰোঁ যিবোৰ মানুহে এনেকুৱা বেয়া কাম কৰিছে অসৎ কাম কৰিছে সেইবোৰক যাতে আমি এটা ভাল শিক্ষা দিব পাৰোঁ তাৰ বাবে আপোনালোকে চেষ্টা কৰিব এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ধন্যবাদ জয় আই অসম।